हेलो गाइस मोर अन्य एक मिनी ब्लॉगলৈ আপোনালোকক স্বাগতম জনাইছো। আমি আজি গৈছো গোলাঘাট আঠখেলীয়া নামঘৰলৈ বুলি আৰু এই ৰাস্তাতে ঘৰৰ পৰা চাহ বনাই লৈ গৈছিলো খালো। ৰাতিপুৱা সোনকালে যোৱা আছিল কাৰণে চাহ বনাই নি আছিল আৰু এফালে লাহে লাহে আমি যাবলৈ আৰম্ভ কৰিলো। আৰু এফালে দেউতা মা ভন্টি আৰু এফালে মাহী আৰু সঞ্জয় আৰু আমি লাহে লাহে গৈ আছো আৰু গৈ গোলাঘাট পালোগৈ। গোলাঘাটৰ আঠখেলীয়া নামঘৰত উপস্থিত হ'লো আমি। ইফালে শৰাই এখন ল'বৰ কাৰণে ৰখি আছো আৰু এজনী মই আৰু এই দাদাজনী শৰাই কি বস্তু লাগে এইবোৰ মায়ে কৈ দি আছে এইফালে মাহীয়ে চাকি কেইগছ লৈছে আৰু এয়া আমি দুইটা নামঘৰৰ ভিতৰলৈ বুলি প্ৰৱেশ কৰি গৈ আছো আৰু আঠখেলীয়া নামঘৰ চাওকচোন বাৰু কেনেকুৱা।